বন্ধু বান্ধৱীসকল, এইকেইদিন আপোনালোকক নতুন ব্লগ দেখাব পৰা নাই। যিহেতু বন্ধু বান্ধৱীসকল এইকেইদিন আমাৰ এইফালে ডাৱৰীয়া কৰিছে, যিহেতু ফাগুনৰ মাহ হয়নে বন্ধু বান্ধৱীসকল, গছ গছনিৰ বাবেও সুৰক্ষাৰ কাৰণে ভালেই বতাহ বৰষুণ চলিয়ে থাকিব এতিয়া। বন্ধু বান্ধৱীসকল, আজি মই এটা কথা গম পালোঁ যে আমাৰ ইউটিউব চেনেলত বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেনেকৈ ন'টিফিকেশ্যন আহিব, আৰু মই যদি বন্ধু বান্ধৱীক ছাবস্ক্ৰাইব কৰোঁ আৰু মোৰ ফালৰ পৰা কেনেকৈ বন্ধু বান্ধৱীৰ ওচৰলৈ ন'টিফিকেশ্যন যাব, তাৰে এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ বন্ধু বান্ধৱীসকল। আপোনালোকক দিম চাব, আৰু আপোনালোকেও সেইটো ছিষ্টেম কৰি ল'ব। তেতিয়া বন্ধু বান্ধৱীসকলে বহুতে ডাউট কৰি থাকে ন, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা বুলি কোৱা হয়, কিন্তু ছাবস্ক্ৰাইব কৰাৰ পিছতো সিহঁতৰ ডাউট হয় যে ছাবস্ক্ৰাইব কৰিছে নে নাই কৰা। সেইবাবে সেই ন'টিফিকেশ্যনটো গ'লে মাত্ৰ বন্ধু বান্ধৱীসকলেও অকণমান চিন্তাটো কমিব, হয়নে বন্ধু বান্ধৱীসকল? তেনেহ'লে বন্ধু বান্ধৱীসকল, বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ কাৰণে ভালেই চাগে, মোৰ খবৰ ভালেই, যেনেকৈ জীৱন জিন্দাবাদ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু আপোনালোকেও ছিষ্টেমটো কৰি ল'ব আপোনালোকৰ ইউটিউব চেনেলত। যদি আছে আপোনালোকৰ ইউটিউব চেনেল, কৰি ল'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আমি ভিডিঅ'টো আৰম্ভ কৰিব লওক। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো একদম শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। বন্ধু বান্ধৱীসকল, আপোনালোকৰে সহায় হ'ব বন্ধু বান্ধৱীসকল। ইউটিউব চেনেলত যদি আপুনি বন্ধু বান্ধৱীক চেনেলটো ছাবস্ক্ৰাইব কৰিছে, তেতিয়া আপোনাৰ ন'টিফিকেশ্যনটো বন্ধু বান্ধৱীৰ ওচৰলৈ যাব, আৰু বন্ধু বান্ধৱীসকলে যদি এইটো ছিষ্টেম কৰি থৈছে, তেনেহ'লে বন্ধু বান্ধৱীসকলে যদি আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, তেতিয়া আপোনাৰ ওচৰলৈও ন'টিফিকেশ্যন আহিব বন্ধু বান্ধৱীসকলৰ। তেনেহ'লে ব'লক বন্ধু বান্ধৱীসকল, প্ৰথম আহিলোঁ মোৰ এই ফোনটো, প্ৰথম পিকচাৰ, তাৰপিছত আহিলোঁ এয়া আমি যাম প্ৰথম ইউটিউব চেনেলটোলৈ। তাৰপিছত ইউটিউব চেনেলত দেখিছেনে বন্ধু বান্ধৱীসকল, ইয়াত সোঁহাতৰ ওপৰত মোৰ ফটোকপি দেখা পাইছোঁ, আৰু আপোনালোকৰ চেনেলটোত আপোনালোকৰ ফটো যদি লগাই থৈছে, আপোনালোকৰ ফটো দেখা যাব বন্ধু বান্ধৱীসকল। এতিয়া মোৰ ফটোকপিত ক্লিক কৰি এখন পৃষ্ঠা দেখা পাব বন্ধু বান্ধৱীসকল। তাৰপিছত এই পৃষ্ঠাটো ইয়াত লিখা আছে, চব বন্ধু বান্ধৱীসকল ইউৰ চেনেল বুলি লিখা আছে। এতিয়া ইউৰ চেনেলত যাম আমি। তাৰপিছত এখন পিকচাৰ দেখা পাম বন্ধু বান্ধৱীসকল, ইয়াত লিখা আছে মোৰ বৰ্ষা সোণোৱাল বুলি। বৰ্ষা সোণোৱালৰ কিনাৰত ছেটিঙৰ অপশ্যন এটা দেখিছেনে বন্ধু বান্ধৱীসকল। এতিয়া মই এই ছেটিঙৰ অপশ্যনটো ক্লিক কৰি যাম। তাৰপিছত এইটো পিকচাৰ দেখা যাব বন্ধু বান্ধৱীসকল। তাৰপিছত আমি তললৈ যাম। তাৰপিছত তলত গৈ ইয়াত চাওক বন্ধু বান্ধৱীসকল, ইয়াত লিখা আছে কিপ অল মাই ছাবস্ক্ৰাইব প্ৰাইভেট বুলি লিখা আছে। তাৰপিছত ইয়াত এতিয়া মই অন কৰি থৈছোঁ বন্ধু বান্ধৱীসকল। মই কিয়নো অন কৰি থৈছোঁ বন্ধু বান্ধৱীসকল, মই যদি বন্ধু বান্ধৱীক কাৰোবাক ছাবস্ক্ৰাইব কৰোঁ, তেতিয়া মোৰ চেনেলটোৰ পৰা আপোনালোকৰ চেনেলটোলৈ ন'টিফিকেশ্যন যাব, মই ছাবস্ক্ৰাইব কৰিলে মাতোন। আৰু এতিয়া অফ কৰি থ'লে মাতোন, মই যদি কাৰোবাৰ বন্ধু বান্ধৱীক ছাবস্ক্ৰাইব কৰোঁ, তেতিয়া বন্ধু বান্ধৱীৰ ওচৰলৈ মোৰ চেনেলটোৰ পৰা ন'টিফিকেশ্যন নাযায় ছাবস্ক্ৰাইব কৰা বুলি। সেইবাবে বন্ধু বান্ধৱীসকল, এতিয়া মই অন কৰি থৈছোঁ। মই যদি কাৰোবাক চেনেলটোত ছাবস্ক্ৰাইব কৰোঁ, তেতিয়া ন'টিফিকেশ্যন যাব। আপোনালোকেও আপোনালোকৰ চেনেলটোত ইউটিউবত এইটো ছিষ্টেম কৰি লওক বন্ধু বান্ধৱীসকল। এতিয়াই যাওক বন্ধু বান্ধৱীসকল, তেতিয়া আপোনালোকেও একো ডাউট নহয়। কিছুমান বন্ধু বান্ধৱীসকলে ডাউট কৰি থাকে যে মোৰ বন্ধু বা বান্ধৱীজনীয়ে মোক ছাবস্ক্ৰাইব কৰিলেনে বুলি। সেইবাবে সেই ডাউটটো নাইকিয়া কৰিবলৈ বন্ধু বান্ধৱীসকল এইটো ছিষ্টেম কৰি লওক। আপুনি যদি ছাবস্ক্ৰাইব কৰে, তেতিয়া বন্ধু বান্ধৱীজনে গম পাব যে আপুনি তেখেতৰ বা তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে বুলি। ঠিক আছে বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিছে, লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়া নাপাহৰিব। আপোনালোকে যদি নতুন আহিছে, ছাবস্ক্ৰাইব নিশ্চয় কৰিব, আশা ৰাখিলোঁ। ঠিক আছে বন্ধু বান্ধৱীসকল, জীৱন জিন্দাবাদ।